এই বৰষুণৰ বতৰত মটৰৰ ঘুগনি আৰু নান ৰুটিকেইটা কিন্তু ইমান ধুনীয়া কোমল হৈছে দেখিছেনে। গতিকে মই বৰষুণ বতৰৰ কাৰণে এনেকৈ বনালোঁ আৰু ভ্লগটো আৰম্ভ কৰিবলৈ লৈছোঁ। তেন্তে বলক ভ্লগটো আগলৈকে। নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আৰু আজি মই ৰাতিপুৱাই ভ্লগটো আৰম্ভ কৰিলোঁ। মানে ইমান ধুনীয়াকৈ বৰষুণ দি আছে আৰু সেইজোপা দেখিছেনে আমাৰ ওচৰতে মছজিদৰ বাউণ্ডাৰী সেইজোপা বকুল গছ আছে আৰু বকুল গছ দেখিবলৈ ইমান ধুনীয়া আৰু বকুলডাল ফুলিছেও। তো মই ভাবিলোঁ বহুত দিন মানে গৰমতে ভ্লগ দিলোঁ, বহুত গৰম আছিলে, একেবাৰে অশান্তি লাগি আছিলে। আজি যিহেতু ঠাণ্ডা বতৰ কৰিছে তো মই ৰাতিপুৱাৰ পৰা ভ্লগটো আৰম্ভ কৰিলোঁ। চাই থাকিব মই কি কৰোঁ। আৰু এতিয়া যাওঁ মই ঘৰলৈ। এতিয়া মই যাম পাকঘৰত যাই মই কি বনাওঁ। ৰাতিপুৱাৰ কাম চাম হোৱাই নাই, এইবোৰ চিজিল কৰিব আছে, কাপোৰ চাপোৰ পূৰা চকীত হেৰি হৈ আছে, চাকিত থোৱাই আছে। এতিয়া পাকঘৰলৈ যাওঁ, তাতে গৈ লগ পাম। ফ্ৰেণ্ডছ, পাকঘৰত আহি ভাবিলোঁ আজি যিহেতু ঠাণ্ডা বতৰ তো নান ৰুটি কেইটামানে বনাওঁ। এনেইতো নৰ্মেল ৰুটি মানে এয়া ৰুটিটো খাই থকাই যায় ন সদায়। তো গৰমত মানে বনাব ইচ্ছা নাযায় আৰু ঠাণ্ডা বতৰ কৰিলে অকণমান কিবা এটা ভাল বনাবলৈ মন যায়। তো ভাবিছোঁ মই আটাৰে, ময়দাৰ নহয়, মই ময়দা একদম ভাল নাপাওঁ। তো আটাৰে কেইটামান নান ৰুটি বনাওঁ। তাৰ বাবে মই আটাকেইটা ওলাই ল'লোঁ। এয়া আটাকেইটা ওলাই মই এতিয়া আটাকেইটা ভালদৰে মঠি ল'ম। আৰু মই ইষ্ট বা ইনো একো ব্যৱহাৰ নকৰাকৈ কেনেদৰে নান ৰুটিকেইটা বনাওঁ। আৰু ল'ৰা ছোৱালীক অকণমান বেলেগ ধৰণে দিলে খাই ভাল লাগে, সিহঁতেও ভাল পায়, লগতে নিজেও খাই ভাল লাগে। তো মই নান ৰুটিকেইটা বনাওঁ আৰু মই ভালদৰে মানে আটাকেইটা সানি লওঁ। কেনেকৈ সানো, কি কৰি বনাওঁ চাই যাব ভিডিঅ'টো আগলৈকে। ফ্ৰেণ্ডছ, মই এতিয়া আটাকেইটা ভালদৰে মঠি ল'লোঁ। ৰিফাইন তেল দিছিলোঁ 2 চামুচ আৰু বেকিং পাউডাৰ আধা চামুচ দি আটাকেইটা মঠি লৈছোঁ। আৰু বাতিটোত লৈছোঁ ৰিফাইন তেল, কাৰণ ভাজিবলৈও মোক ৰিফাইন তেলেই লাগিব। আপোনালোকে ঘিউ দিব পাৰে, মই ঘিৰ গোন্ধ মই ইমান ভাল নাপাওঁ। গতিকে মই এনেদৰে ৰিফাইন তেলেৰে নান ৰুটিকেইটা ধুনীয়াকৈ সেকি লৈছোঁ। আৰু ইমান সোৱাদ লাগে আটাৰ এনেদৰে বনালে, কাৰণ আটাটো হেল্ডি হয় ময়দাতকৈ বেছি। আটাত বহুত ফাইবাৰ থাকে, গতিকে আটাই খাব লাগে, ময়দা বেছি খাব নালাগে। ময়দা খোৱাটো ইমান ভাল নহয়। আৰু এনেদৰে গোটেইকেইটা নান ৰুটি মই ভালদৰে বনাই ল'লোঁ। আৰু বৰষুণ বতৰত বহুত ভাল লাগে হয়নে, এনেদৰে নান ৰুটিৰ লগত ঘুগুনি খাই কি মজা লাগে। গৰমত ইমান বস্তু বনাই থাকিব মন নাযায়, পাকঘৰত থাকিব মন নাযায়। ঠাণ্ডা বতৰ কৰিলে অকণমান এনেদৰে ভালকৈ বনাই খাবলৈ মন যায়। সদায় একেটা বস্তু খাই থাকিবলৈ মন নাযায়। গতিকে মই আজি এনেদৰে নান ৰুটিকেইটা আৰু ঘুগুনি বনালোঁ। এই হৈ গ'ল নান ৰুটিকেইটা। গেছটো অফ কৰি দিলোঁ, দি আকৌ গেছটো জ্বলাই কেনে মই মটৰ বইল কৰি থৈছিলোঁ, মটৰকেইটা ভালদৰে ভাজি লৈছোঁ। প্ৰথমতে ভাজি লৈ মই প্ৰেছাৰ কুকাৰত দিম। কুকাৰত দিলে ধুনীয়াকৈ সিজে। প্ৰথমতে কিন্তু আদা নহৰু পেষ্ট দি মছলা চছলা দি ধুনীয়াকৈ ভাজি লৈছোঁ। লৈ কুকাৰটোত গৰম পানী কৰি ল'লোঁ। হৈ গ'ল মোৰ ঘুগুনি। আৰু এতিয়া সকলোকে দিয়াৰ পাছত মই লৈছোঁ খাবলৈ। দেখিছে ইমান ধুনীয়া নৰম হৈছে, কোমল হৈছে, দেখিয়ে খাওঁ খাওঁ লাগি যায়। চচ লৈছোঁ আৰু লৈছোঁ ঘুগুনি এবাতি। এতিয়া ভালদৰে খাওঁ, খাই আকৌ দুপৰীয়াৰ ভাত বনাব লাগিব। ফ্ৰেণ্ডছ, মোৰ হৈ গ'ল দুপৰীয়াও একেলগে ভাত বনালোঁ। এয়া মাংস বনালোঁ আৰু এয়া গৰম ভাত দুপৰীয়াৰ। ফ্ৰেণ্ডছ, দুপৰীয়া ভাত পানী খাই শুই গ'লোঁ। এতিয়া আপোনালোকক লগ পাইছোঁ পূৰা 7টা বজাত। শুলোঁ একদম বহুত শুলোঁ বৰষুণ বতৰ কাৰণে। শুই মেলি এয়া এতিয়া বিচনাত দেখিছেনে, বিচনাৰ অৱস্থা নাই। অকণমান কাপোৰ আৰু বিচনা ভালদৰে পাৰোঁ আৰু চাহ বনাওঁ গৈ। এইখিনি কাম কৰি কেনে আজি ভাবিছোঁ আজি একো নবনাওঁ, মানে পপকৰ্ন 1 পেকেট আছে, সেই পেকেট ভাজিম আৰু বিস্কুট আছে, তাকেৰে চাহ খাম। খাই মেলি আকৌ ল'ৰা ছোৱালীক পঢ়িব দি আকৌ লাগিব ভাতত, সেয়াই আৰু। ফ্ৰেণ্ডছ, এতিয়া গধূলি আমি চাহ খাব লৈছোঁ। পপকৰ্ন ভাজি লৈছোঁ আৰু ছোৱালীয়ে লৈছে এয়া 1 নম্বৰী বিস্কুটটো পূৰা টোপোলা হেঁচি লৈছে। তাই টোপোলাটোৰ পৰা এতিয়া ওলাব আৰু খাব। আৰু পপকৰ্ন লৈছোঁ, মই নাখাওঁ, বিস্কুট পপকৰ্নেৰে খাম। আৰু মই ভিডিঅ' কৰাৰ আগতে মানে ইহঁতে কি কৰে, এয়া প্লেটখনৰ পৰা পপকৰ্ন শেষ কৰি থৈ দিলে। মায়েকবিলাকৰ এই অৱস্থা, মানে বনাওঁহে আমি, পিছত আমি মানে খাবই নাপাওঁ, সেয়ে হৈ যায়। এতিয়া 2টামান আছে আৰু সেইকেইটাৰে মই এতিয়া লাল চাহ একাপ খাওঁ। এই কাপ লাল চাহ। আৰু আপোনালোকে চাই থাকক ভিডিঅ'টো। হাই ফ্ৰেণ্ডছ, এতিয়া মানে কাপোৰ চাপোৰ জাপি ৰুম চুম পূৰা চিজিল কৰি, ৰাতিপুৱা যেনেকৈ বিচনা মানে ফিটিং কৰিব লাগে, পূৰা বিচনা চাদৰ ভালকৈ পাৰিব লাগে, গধূলিও মোৰ তেনেকুৱাই হয়।
গধূলি বিচনা ভালদৰে পাৰি মিলি থৈ ল'ৰা ছোৱালীটো পঢ়িয়ে আছে, সিহঁতক পঢ়িব দি আৰু এতিয়া মই সোমাইছোঁ পাকঘৰত দুপৰীয়াৰ হেৰি বনাবৰ কাৰণে। দুপৰীয়া নহয়, ৰাতিৰ ভাত বনাবৰ কাৰণে। আৰু ৰাতিৰ কাৰণে বনাম কি মানে অকণমান সেয়া আছে, পনীৰ অকণমান আছে। তো পনীৰখিনি আইচ হৈ আছে, মই এতিয়া গলিব দিওঁ পনীৰখিনি। আৰু পনীৰ কিহৰ লগত বনাম জানেনে? আচৰিত হ'ব আপোনালোকে জানিলে। মানে মই যি পাওঁ তাকেৰে বস্তুবোৰ মিলাই থাকোঁ, সেই ল'ৰা ছোৱালীক খুৱাব লাগে। আৰু পনীৰ মিক্স দিলে সিহঁতে যিকোনো আঞ্জাখনে খায়। তো এয়া জিকা এটা ডাঙৰ, এটা আধা কাটা, মানে বেছি হয় কাৰণে মই এটা কাটি থৈ দিছিলোঁ। জিকা আৰু পনীৰে অকণমান পাতলকৈ জিৰাৰ গুড়ি দি, দুপৰীয়া যিহেতু মাংস খাইছে, এতিয়া আকৌ সুদা ভাত নাখায়ো ল'ৰা ছোৱালী, সেইকাৰণে মানে জিকা অকণমান জিৰাৰ গুড়ি দি পাতলকৈ সেনেকৈ ভাজি দিম, দাইল বনাম, সেয়াই আৰু এনেকৈ বনাই কেনে। আৰু পঢ়ি থকাৰ মাজত সিহঁতৰ কাৰণে কিবা এটা দিব লাগিব। আজিতো একো বনাই দিয়াও নহ'ল, গতিকে মই আম দুটা ওলাই থৈ দিওঁ। ঠাণ্ডাই দিলে আম আকৌ সিহঁতৰ হেৰি হ'ব অলপমান পাছত। ল'ৰা ছোৱালীক পঢ়ি থকাৰ মাজত যদি কিবা এটা কাটি দিওঁ ন, সিহঁতেও ভাল পায় আৰু কিবা এটা দি থকা বুলি ভাবে আৰু সেয়াই। গতিকে আমকেইটা ওলাই ল'লোঁ, সেইকেইটা গৰম হৈ থাকক, মই জিকাৰ বাকলি গুচাওঁ আৰু পনীৰ আৰু জিকাই বনাম, দাইল বনাম। আৰু এয়া আম দুটা যে মই ওলাই থৈছিলোঁ, আমকেইটা মই ভালদৰে কাটিলোঁ। আৰু ফ্ৰিজত কেইটামান জামু আছিলে, তো জামকেইটা ভালদৰে ধুই নিমখ চিমখ সানি এতিয়া ল'ৰা ছোৱালীকো খাব দিওঁ, ময়ো খাওঁ। আৰু বতৰৰ ফল বতৰত খাব লাগে। জাম যিমানেই দাম নহওক বাৰু, আম যিমানেই দাম নহওক আনিব লাগে, খাব লাগে, ভিডিঅ'টো শেষ কৰিব লাগে।